हेलो फ्रेंड्स वेलकाम बी ब्लॉग 02 माई यूट्यूब चैनल नतुन एटा भिडिओ स्वागतम जनाइछु। तो फ्रेंड्स सकल गई आसो एखन धुनिया पार्कलै। तो चाइ থাকিব भिडिओটো हेकलै बहुत मजा हबलै गई आसे। तो एटिया पालोहि आमी हाई रोड। तो एटु गोवालपारा बङाइगाव रोड है। तो एटु रास्ता दि যাব লাগিব আগলৈ गई आसो। तो गाइस भिडिओটো हेकलै चाइ থাকক बहुत मजा हबलै गई आसे। तो फाइनली फ्रेंड्स एटी आहि पालो इयाते। तो चाওক इया किमान धुनियाকৈ बनाइছে सामागुरी उरपट बिल হয় এইখন। तो बहुतेই ধুনিয়া গোৱালপাৰা ডিস্ট্ৰিক্টত। तो बहुत ধুনিয়া बनाइছে আৰু ইয়াতে চাওক এনেকৈ নাওত উঠি যাম এতিয়া আগলৈ পানীৰ মাজলৈ। তো ইয়া টিকেট কাটিব লাগে। তো ফ্ৰেন্ডছ সকল তো বহুতেই মজা হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া উৰপট বিল হয়। এতিয়া পানী বাৰু ইমান বেছি নাই যদিও তো বহুতেই ধুনিয়া লাগে, বহুত ডাঙৰ হয় বিলখন। তো পানীটো মানে ইমান চাফা কি কম আৰু বহুতে ভাল লাগি যায়। একদম তলৰ পিনে কি আছে কি নাই বাৰু সকলোখিনি বস্তু দেখা যাব পাৰি। ইমান ধুনিয়া পৰিৱেশটো ধুনিয়া। তো বহুত কিবা কিবি বনোৱা হৈছে ইয়াতে। তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আমাক নাও দি আনি থল পানীৰ মাজলৈ। তো এয়া চাওক পানীৰ মাজত কিমান ধুনীয়াকৈ বনোৱা হৈছে। এয়া চাওক আই লাভ চামাগুৰি। তো বহুতেই ধুনীয়া বনাইছে। বাহিৰে সকলোখিনি বস্তু ক্লাৰিং কৰি কেনে একদম বহুত ভাল লগা বনাইছে। মানে কি ক'ম আৰু ইয়াতে এবাৰ আহিব পাৰে যদি কোনোবাই আহিব খোজে। তো বহুত এটা ফিলিং এটা ভাল এটা ধুনীয়া লাগে আৰু কি ক'ম মানে একদম মুখত ভাষা নোহোৱা হৈ গৈছে। তো চাওক এয়া ওপৰলৈ উঠি আছোঁ মই। তো গাইজ কিমান ধুনীয়াকৈ বনাইছে। ইয়াতে ফটো চটো উঠিবৰ কাৰণে বহুতেই ভাল লাগে। তো বহুত মানুহ আহে ঘূৰিব ফুৰিব। তো জায়গাটোও ইমান ধুনীয়া ন কি ক'ম আৰু চাওক এয়া বহুত ডাঙৰ হয় বিলখন। উৰপট বিল বুলি কোৱা হয়। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চামাগুৰি অঞ্চলত হয়। সৰু চাইকেল এনেকৈ ধুনীয়াকৈ থোৱা হৈছে। ইয়াতে এনেকৈ শুব পাৰি। তো ধুনীয়াকৈ বনোৱা হৈছে। তো চাওক এয়া ফ্ৰেণ্ড হয়। তো এইখনে আছিল উৰপট বিল। তো ফ্ৰেণ্ডছ মোৰ এইটো নতুন ভিডিঅ' হয়। তো কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব। তো এয়াই আৰু। তো ইয়াৰ পিছত মই নতুন নতুন সদায় ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি মোক মৰম আশীৰ্বাদ দিয়ে তো চাই কেনে ভিডিঅ'বোৰ ভাল পায়। তো এইখনে সম্পূৰ্ণ হোৱা নাই পাৰ্কখন যদিও। তো কিছু অলপ বনোৱা হৈ আছে। এতিয়াও কাম চলি আছে ইয়াতে। তো যেতিয়া সম্পূৰ্ণ হ'ব নেক্সট ভিডিঅ'ত মই আৰু দিম। তো সম্পূৰ্ণ পাৰ্কখন যেতিয়া হ'ব মই আৰু এটা ব্লগ দিবলৈ চেষ্টা কৰিম। তো এইটো এতিয়া জাষ্ট বনাইহে আছে। তো সেইটো কাৰণে ভাবিলোঁ গৈ কেনে এটা ব্লগ বনাই দিওঁ। তো এনেকৈ ধুনীয়াকৈ বহুত কিবা কিবি ধৰণৰ বস্তু ইয়াতে ধুনীয়াকৈ সজোৱা হৈছে। তো বহুত ভাল লাগে আৰু ইয়াতে বহুত মানুহো আহে। তো চাওক এয়া তো ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ এটা বেলেগ চিনাৰী লৈ, বেলেগ এটা দৃশ্যৰ ঘৰলৈ। তো চাওক এয়া এই ঘৰটো যে আছে। তো গাইজ মানে এয়া পানী ড্ৰামৰ ওপৰত ভাহি আছে। এয়া চাওক চব মানে একদম কিহেৰে বনাইছে বাৰু এইটো মই ক'ব নোৱাৰিলোঁ। এয়া চাওক পুখুৰীৰ দৰে আছে। কিমান ধুনীয়াকৈ পানীৰ ওপৰতে ভাহি আছে এইবিলাক বস্তু। তো ধুনীয়া লাগে। ইয়াতে জাম্পিং হয়। তো বহুতে মানে ভাল লাগি যায়। চাওক কিমান ধুনীয়াকৈ বনাই ৰাখিছে পানীৰ মাজত। এয়া মাজে মাজে পুখুৰী যেন দেখা পাইছে চাগে আপোনালোকে। তো এইবিলাকত জাল লগোৱা হৈছে। সৰু ল'ৰা ছোৱালী তেনেকুৱা আহিলে তো পৰি যাব পাৰে ন, সেইটো ৰিক্স হয়। সেইটো কাৰণে ইয়াতে জাল দিয়া হৈছে। তো এইটো বহুত ভাল কাম কৰিছে, ভাল লাগিছে। তো এয়া চাওক বহুত ঘৰটো এতিয়া বাৰু তালা মাৰা আছে। তো ভিতৰলৈ সোমাব নোৱাৰিম। তাত কি আছে কি নাই দেখুৱাব নোৱাৰিম। এয়া চাওক বাহিৰৰ পৰা দৃশ্য কেইটামান মই আপোনালোকক দেখুৱাই দিছোঁ। তো এইখনে হয় উৰপট বিল চামাগুৰি অঞ্চলৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত হয়। তো গাইজ এয়া চাওক একদম মানে কি ক'ম আৰু ইয়াতে জাম্পিং কৰিলে জাম্পিং হয় মানে। এয়া চাওক ব'ৰ্ডবিলাক এনেকৈ আছে কিমান ধুনীয়াকৈ। বস্তুটো বাৰু কিহেৰে বনাইছে এইটো মই ক'ব নোৱাৰিলোঁ। তো চাওক কিমান ধুনীয়াকৈ বনোৱা হৈছে। তো ফ্ৰেণ্ডছ এতিয়া পানীৰ মাজৰ পৰা আমি আহি আছোঁ উভতি। তো আৰু বহুত কিবা কিবি ঘৰ আছিলে সেইবিলাক বাৰু ইমান সম্পূৰ্ণকৈ মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ।
তো এয়া যিকেইটা পালোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো ফ্ৰেণ্ডছ আৰু গৈ আছোঁ এতিয়া ৰাস্তাৰ কাষলৈ আহি পালোঁ। বাইকখনৰ ওচৰত এয়া চাওক মানুহবিলাক আছে, ইয়াতে ফটো চটো উঠি আছে আৰু কোনোবাই যাব ফুৰিব পানীৰ মাজলৈ। বহুত কিবা বস্তু আছে, এণ্ট্ৰি 10 টকা ফ্ৰী, এইটো প্ৰথম ঘৰ হয়। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ ইয়াই ফ্ৰেণ্ডছ, নেক্সট এটা ভিডিঅ'লৈ, ধুনীয়া এটা ভিডিঅ'লৈ লগ পাম আকৌ। থেংকছ।